हेलो गाइज वेलकाम टू माय यूट्यूब चैनल आसाम एयर ब्लग्स। तो आज आमी যাব ওলাইছো বৰপেটা V2 শপিং মলত। তো ভিডিওটো গোটেইখিনি চাই থাকিব আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছে প্লিজ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। বৰপেটা V2 শপিং মলৰ বাহিৰৰ দৃশ্যখিনি আপোনালোকে চাওক, কিমান ধুনীয়া সুন্দৰ পৰিৱেশ চাওক আপোনালোকে। এয়া V2। হেল্ল' গাইজ, তো ফাইনেলি আহি আমি বৰপেটা V2 পাই গৈছোঁ। এয়া V2ৰ ভিতৰত আমি প্ৰৱেশ কৰিছোঁ। তো কি কি দেখাব পাৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ গোটেইখিনি চাই থাকিব। তো ফাইনালি 1 নম্বৰ ফ্ল'ৰত কি আছে আপোনালোকে দেখা পালে। এতিয়া আমি যাই আছোঁ 2 নম্বৰ ফ্ল'ৰত। তো আপোনালোকে ভিডিঅ'টো গোটেইখিনি চাই থাকিব, স্কিপ নকৰিব। এতিয়া আমি আহি 2 নম্বৰ ফ্ল'ৰ পাই গৈছোঁ। তো 2 নম্বৰ ফ্ল'ৰত কি আছে আপোনালোকে ভিডিঅ'টো গোটেইখিনি চাই থাকিব, স্কিপ নকৰিব। Oh, let me up with a bright smile on now. Put me in the dark, so won't get lost now. To the moonlight, eyes you are real right now. You look into my eyes and felt a feeling, then nothing got it feel like a slim night. Hey, come on closer. Now I'm waiting for you, but don't hurry, oh slowly. Oh yeah, the moon is so around us. You look into my eyes, together feel so high. To make a way the twilight, my only, my bestie. You fall into my love. Let me if you want tonight. Little more shining star to the sky, looking high. All the people, you're the one and only you know. Want to be with you, call my name, love. Ooh, somebody else, and that is you. তো এখানে চাওক কিমান ডাঙৰ শ্বপিং মল এইটো বৰপেটাৰ ভিতৰত আপোনালোকে চাই আছে। চাব পাৰে মই 360 দেখুৱাই দিছোঁ। চাওক এফালে চাব পাৰে, খুব ধুনীয়া ধুনীয়া বস্তু আছে ইয়াতে। চাওক আপোনালোকে ধুনীয়া চাব পাৰে, খুব ধুনীয়া ধুনীয়া বস্তু আছে, আপোনালোকে চাই থাকক। চাওক এজন আৰক্ষীৰ দাদা ইয়াতে চাৰ্ভিচ কৰিব আহিছে, আপোনালোকে চাব পাৰে। দুই নম্বৰ ফ্ল'ৰত আপোনালোকে চাই আছে 2 নম্বৰ ফ্ল'ৰত কি আছে। বৰপেটাৰ এইটো এটা বহুত ডাঙৰ শ্বপিং মল হয় V2। अपने हाथों को सैनिटाइजर से बार-बार साफ करते रहें या फिर 15 से 20 सेकंड के लिए साबुन से लगातार अपने हाथों को धोएं।
अपनी आंखों और मुंह को তো এয়া হাফিজুল ইছলামক লগ পাই গ'লোঁ কেনে লাগছে বহুত ভাল লাগি আছে আজি সঁচা ভাল লাগি আছে কিবা শ্বপিং কৰিব লাগিব ন বহুত ভাল ভাল অফাৰ আহিছে ইয়াতে তলত এযোৰ পেণ্ট চাইছোঁ সেইটো এতিয়া আমি 3 নম্বৰ ফ্ল'ৰত যাই আছোঁ তো আপোনালোকে 1 নম্বৰ ফ্ল'ৰত কি আছে দেখা পালে 2 নম্বৰ ফ্ল'ৰত কি আছে দেখা পালে এতিয়া আমি 3 নম্বৰ ফ্ল'ৰত যাম আপোনালোকে ভিডিঅ'টো গোটেইখিনি চাই থাকক তাতে সহায় কৰিব ছাপোৰ্ট কৰিব আমি ভাইক চব যাম এতিয়া আমি ওপৰত যাই আছোঁ আপোনালোকে চাই থাকক তো ফাইনেলি আহি আমি 3 নম্বৰ ফ্ল'ৰত আহি পাইছোঁ তো 3 নম্বৰ ফ্ল'ৰত কি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে গোটেইখিনি চাই থাকিব ইয়াতে 3 নম্বৰ ফ্ল'ৰত বিশেষকৈ মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়া ধুনীয়া কাপোৰ চাপোৰ আৰু কিটচেনৰ সকলো সামগ্ৰী আছে আপোনালোকে চাই আছে এয়া চাওক সৰু বাচ্চা ল'ৰা ছোৱালীৰ কাৰণে কিমান ধুনীয়া ধুনীয়া বস্তু আছে এয়া চাওক আপোনালোকে तेरी हद में जा बैठा ইয়াতে চাওক বহুত ধুনীয়া ধুনীয়া বস্তু আছে এয়া চাব পাৰে সৰু সৰু ল'ৰাৰ কাৰণে কিমান ধুনীয়া ধুনীয়া চাৰ্ট আছে সেইখিনি চাব পাৰে আপোনালোকে ইয়াতে একেবাৰে কণমানি ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়া ধুনীয়া বস্তু আছে চাওক আপোনালোকে ইপিনে একেবাৰে সৰু ছোৱালীৰ কাৰণে খুব ধুনীয়া ধুনীয়া বস্তু আছে এয়া চাওক খুব ধুনীয়া ধুনীয়া এইবোৰ চালে এনেই বহুত ভাল লাগে তো আপোনালোকে এইখিনিও চাব পাৰে ইয়াত আহিব পাৰে যদি আপোনালোকে বাহিৰৰ পৰা শ্বপিং কৰি আছে ভিতৰত একবাৰ এনেই আহি চাব পাৰে মানে কেনেকুৱা লাগে মানে আহিলে ভাল লাগিব আৰু বহুত অফাৰ চলি আছে আপোনালোকে চাব পাৰে ইয়াতে 50% অফাৰ চলি আছে এয়া চাওক ক্ৰিকেট খেলাৰ কাৰণে ধুনীয়া ধুনীয়া বেট আছে বহুত ভাল ভাল হয় ASSAM ইয়াতে খুব ধুনীয়া ধুনীয়া বেট আছে আৰু ইয়াতে চাওক খুব বাচ্চা ছোৱালীৰ কাৰণে খুব ধুনীয়া ধুনীয়া বস্তু আছে একেবাৰে এয়া চাওক খুব ধুনীয়া ধুনীয়া বস্তু পায় এইবোৰ এয়া চাওক ইপিনে চাব পাৰে খুব ধুনীয়া ধুনীয়া হয় এয়া চাওক একেবাৰে সৰু ছোৱালীৰ কাৰণে খুব ধুনীয়া ধুনীয়া বস্তু আছে এয়া চাওক বহুত ভাল লাগিছে ইয়াত আহিলে মনটো বহুত ভাল হৈ যায় আপোনালোকে আহিব পাৰে বহুত ভাল এটা ঠাই যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকে গোটেইখিনি ভিডিঅ'টো চাই থাকিব ইয়াতে চাওক আপোনালোকে কিটচেনৰ সকলো সামগ্ৰী আছে এয়া চাব পাৰে ইয়াতে কিটচেনৰ সামগ্ৰী আছে ইফালে চাওক ধুনীয়া ধুনীয়া এয়া চাওক আপোনালোকে কিটচেনৰ সকলো সামগ্ৰী আছে এয়া আপোনালোকে চাই আছে কিটচেনৰ সামগ্ৰী এয়া চাওক ইমান ধুনীয়া ধুনীয়া ৰ'জ আছে ইয়াত আৰু বৰ্তমান সময়ত যিটোহে বতৰ ইয়াৰ পৰা ছাতা লৈ যাব লাগিব ছাতা ল'ব লাগিব ছাতা এবাৰ চাওক ইফালে ফালৰ পৰা গোটেইখিনি এবাৰ চাওক তো ভিটোৰ পৰা 3 নম্বৰ ফ্ল'ৰৰ পৰা আপোনালোকে এটা 360 চাওক तो এতিয়া আমি 3 নম্বৰ ফ্ল'ৰত কি আছে আপোনালোকক দেখালোঁ सोशल डिस्टेंसिंग मेंटेन कीजिए स्टोर के अंदर मास्क पहन এতিয়া আমি 3 নম্বৰ ফ্ল'ৰৰ পৰা 2 নম্বৰ ফ্ল'ৰত আহিছোঁ তো ইয়াতে কি আছে আপোনালোকে দেখা পাইছে অলপ আগতে তো হেল্ল' গাইজ মানে এয়া চাওক বৰপেটাৰ পৰা কলকাছিলৈ যোৱাৰ কিমান ধুনীয়া ব্ৰিজ হয় এইটো
চাওক আপোনালোকে তো আজিৰ ভিডিঅ'টো এইখিনিয়ে ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আছাম এয়াৰ ব্লগছ থেংক ইউ